বহুদিনৰ আগৰ কথা। এখন নদীৰ পাৰত এজোপা বৰ ডাঙৰ গছ আছিল। গছজোপাত কেইটামান কাউৰী চৰাই বাস কৰিছিল আৰু সিহঁতৰ ৰং বগা আছিল। সিহঁতে সেই নদীৰ পাৰত গা ধুইছিল, খেলিছিল আৰু সেই নদীৰ পানী কাকো ব্যৱহাৰ কৰিব দিয়া নাছিল। কাউৰী কেইটাই হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰিছিল। হঠাৎ এদিন এজন দেৱদূতে বহু ঠাই ভ্ৰমণ কৰি আহি নদী কাষৰ গছজোপাৰ তলতে অলপ জিৰণি লৈছিল। দেৱদূতজন তাত বহাটো কাউৰীকেইটাই ভাল নাপালে। কাউৰীকেইটাই ভাবিলে সিহঁতে বহুত চিঞৰ-বাখৰ কৰিলে দেৱদূতজন তাৰ পৰা গুচি যাব। মতে সিহঁতে চিঞৰিবলৈ ধৰিলে আৰু দেৱদূতজনক অতিষ্ঠ কৰি তুলিলে। আনহাতে দেৱদূতজনৰ পানী পিয়াহো লাগিছিল। সেয়েহে তেওঁ পানী খাবলৈ নদীত নামিল। দেৱদূতজনক পানীত নমা দেখি চৰাইকেইটাও পানীত নামি পানীখিনি ঘোলা কৰি দিলে। আৰু দেৱদূতজনে বাৰে বাৰে পানী খাব লয় আৰু বাৰে বাৰে চৰাইকেইটাই পানীখিনি বেয়া কৰি দিয়ে। উপায় নাপাই দেৱদূতজনে ক'লে, মই এজন দেৱদূত। বহু ঠাই ভ্ৰমণ কৰি পানীৰ পিয়াহত আতুৰ হৈ ইয়ালৈ পানী খাবলৈ আহিছোঁ। মোক অলপ পানী খাবলৈ দিয়া। দেৱদূতজনৰ কথা শুনি কাউৰীকেইটাই ক'বলৈ ধৰিলে, এই নদীখন আমাৰ। ইয়াৰ পানী কাকো খাবলৈ নিদো। তুমি ইয়াৰ পৰা গুচি যোৱা। কাউৰীকেইটাৰ কথা শুনি দেৱদূতজনৰ বৰ খং উঠিল আৰু সিহঁতক গালি পাৰিবলৈ ধৰিলে যে তোমালোকৰ গাৰ ৰং বগা আৰু মাতটো শুৱলা আৰু সেইবাবে তোমালোক অহংকাৰী হৈ পৰিছা। আজিৰ পৰা তোমালোকৰ গাৰ ৰং ক'লা হ'ব আৰু মাতটো কঠুৱা হ'ব। তোমালোকক কোনেও ভাল ব্যৱহাৰ নকৰে। এই বুলি কৈ দেৱদূতজন তাৰ পৰা গুচি গ'ল। তেতিয়াৰ পৰাই কাউৰীৰ ৰং ক'লা হ'ল আৰু মাতটো কঠুৱা হ'ল। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।